तो है दोस्तों वेलकम बैक टू माय आर्मस व्लॉग और फाइनली आई चाओ আৰু ৰব এক্সোস খান দিলো এটা মানে এটা দুটা লাইট আছে না ৰাই বিছি তো ৰুমটি কেনেকুৱা আছে কমেন্ট কৰি জনাওক আৰু মই কৰি জুনিয়ৰ আগৰ ভিডিঅটো আৰম্ভ কৰো ব্লগ এনেকৈ ৰুমত মই কিনে ফাৰ্ষ্ট এডিখন দেখা পাব তাৰপিছত এখন দেখা পাব তাৰপিছত এখন মাৰি লয় এবাৰ তাৰপিছত এতে ৰাখিছোঁ চক তাৰপিছত কিন্তু ৰাখিছোঁ আৰু মোৰ বিখ্যাত বটলখন চক এতে ৰাখিছোঁ তাৰপিছত তোমাৰ টেবুলখনতে ৰাখিছোঁ বিছনাখন ৰাখিছোঁ এতে তাৰপিছত এই আৰু ওপৰত এই আছে আৰু এইটো এতে ৰাখিছোঁ ফালিছিলে ৰাখিছোঁ কমেণ্ট কৰিব আৰু এইটো এতে ৰাখিছোঁ আৰু এইটো চক এইটো হৈছে আমাৰ পাকঘৰ সৰুকৈ বনাই দিছোঁ ইয়া এইটো হৈছে আমাৰ পাকঘৰ আৰু পাকঘৰ চাওঁ এই ইমান চন নালাগে ব্লক তেনেহ'লে এতিয়াই আৰু কথা এইটো ৰুম লোৱা কাৰণটো হ'ল চ' এই আমি সেইটো ৰুমত যে আমি আগত যে যিটো ৰুমত আছিলোঁ সেইটো ৰুমত কমচে কম আপোনাৰ 7 বছৰ আছিলোঁ তো মালিকে ক'লে খালী কৰি দিয়ে আৰু চ' দিলোঁ খালী কৰি তো এইটো ৰুমত আহি গ'লোঁ চ' ৰুমটো কেনেকুৱা লাগিছে আৰু আপোনালোকে ভাবিব যে মই ইউটিউবৰ পইচাৰে মই ৰুমটো লৈছোঁ চ' মই এতিয়ালৈকে মোৰ চেনেলটো হোৱাই নাই তো 4,500 ঘণ্টা লাগিব চ' তাৰপিছত বেংকত একাউণ্ট দিম আৰু কি হ'ব আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক তো এনেকুৱাকৈ খিৰিকীখন খুলি দিলোঁ আৰু এইখন ৰুম আছে টাইচ হয় আৰু শেষত চাওক আজিৰ পৰা আপোনালোকে এইটো ৰুমৰ পৰা ভিডিঅ' পাব তো চাই থাকিব ভিডিঅ'বোৰ আৰু শেষত মই গাঁৱত যাই আছোঁ তো মই গাঁৱত যাম তো কিবা কিবি ভিডিঅ' বনাই থাকিম তো মোৰ গাঁৱত এটা মুকলি ঠাই আছে তো অকণমান দেখাইছিলোঁ বাৰু তো দেখাম আৰু উদ্দেশ্য হ'ল চ' গাঁৱত মানে কিহৰ কাৰণত যাম চ' সিহঁতে মোক মাতিছে চ' তো আহি যা তোকলে এটা মানে নিউজ বনাই দিওঁ তই হ'ব দে মই যাম বুলি মই তাৰমানে ৰেডি হৈ আছোঁ না তো সিয়া আৰু মোক আজিৰ পৰা কি আৰু মোক নিউজত দেখা পাব তো নিউজ চাই থাকিব দোস্ত ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই